সকলো বন্ধু-বান্ধৱীকে নমস্কাৰ জনাই অসমীয়া সখী ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, নেশ্যনেল ফেমিলি হেল্থ সাৰ্ভেৰ অনুসৰি বৰ্তমান সময়ত ভাৰতবৰ্ষত 41% সিজাৰিয়ান ডেলিভাৰীৰ কেছ হৈ আছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত। এই ডাটা হৈছে 2014-15 চনৰে। এতিয়া 2024 চনত ইয়াৰ ৰেট আৰু বাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে। মহিলাসকলৰ কাৰণে এইটো অতিকৈ চিন্তনীয় বিষয়, কাৰণ চি সেকশ্যন ডেলিভাৰী হোৱাৰ পাছত আমাৰ শৰীৰটো ইমান সোনকালে আগৰ অৱস্থালৈ ঘূৰি আহিব নোৱাৰে, যিমান সোনকালে নৰ্মেল ডেলিভাৰী হোৱাৰ পাছত আমাৰ শৰীৰটো আগৰ দৰে হৈ পৰে। এনে ক্ষেত্ৰত মহিলাসকলৰ মনত হোৱা এটা চিন্তাৰ বিষয় হৈছে যে মোৰ প্ৰথম ডেলিভাৰী যিহেতু সিজাৰিয়ান হৈছে, গতিকে মোৰ পাছৰ ডেলিভাৰীটোও সিজাৰিয়ানেই হ'ব। কিন্তু বন্ধু-বান্ধৱীসকল, এনেকুৱা নহয়। এয়া আমাৰ মনৰ ভ্ৰমৰ বাহিৰে অন্য একো নহয়। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাম কি ধৰণেৰে আমাৰ প্ৰথমটো ডেলিভাৰী যদি সিজাৰিয়ান হয়, তেন্তে দ্বিতীয়টো ডেলিভাৰী আমি নৰ্মেল কৰিব পাৰিম। এই ক্ষেত্ৰত আমাৰ কি সমস্যা হ'ব পাৰে আৰু এই সমস্যাসমূহৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰিম। শেষত মই আপোনালোকক জনাম আমাৰ দ্বিতীয়টো ডেলিভাৰী নৰ্মেল হ'বৰ কাৰণে আমি নিজেই নিজক কেনেকৈ সাজু কৰিব লাগিব। গতিকে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া আমি আলোচনা কৰিম প্ৰথমটো ডেলিভাৰী সিজাৰিয়ান হোৱাৰ পাছত নৰ্মেল ডেলিভাৰী হোৱাৰ ক্ষেত্ৰত কি সমস্যাই দেখা দিব পাৰে। প্ৰথমটো সমস্যা হৈছে বিষ বেছিকৈ হয়। এতিয়া ইয়াৰো দুটা কাৰণ আছে। বিষ এই কাৰণেও বেছি হ'ব পাৰে যে প্ৰথম ডেলিভাৰীত যিহেতু সন্তানটিক পেট কাটি উলিওৱা হৈছিল, যাৰ বাবে শৰীৰটোৱে বিষৰ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ ল'ব নোৱাৰিলে, সেইকাৰণে এই সময়ত বিষৰ অনুভৱ বেছিকৈ হোৱা দেখা যায়। দ্বিতীয়টো কাৰণ হৈছে অপাৰেশ্যনৰ ফলত যিহেতু গৰ্ভাশয়ত আগৰে পৰাই চিলাই কৰি থোৱা আছিল, যাৰ কাৰণে এই সময়ত বিষৰ অনুভৱ বেছিকৈ হোৱা দেখা যায়। দ্বিতীয়টো সমস্যা হৈছে সময়ৰ বেছিকৈ প্ৰয়োজন হয়, কাৰণ প্ৰথম ডেলিভাৰীটো যিহেতু সিজাৰিয়ান হৈছিল, যাৰ কাৰণে আমাৰ গৰ্ভাশয়ৰ মুখখন খোল খোৱা নাছিল। গতিকে এটা দিশৰ পৰা চাবলৈ গ'লে এইটো আমাৰ জীৱনৰ প্ৰথমটো নৰ্মেল ডেলিভাৰী, যাৰ কাৰণে এই ডেলিভাৰীত প্ৰথমৰ দৰে আমাক সময়ৰ বেছি প্ৰয়োজন হয়। তৃতীয়টো সমস্যা হৈছে অনুকূল পৰিস্থিতিৰ নোহোৱা। প্ৰথম ডেলিভাৰী সিজাৰিয়ান হোৱাৰ পাছত দ্বিতীয়টো নৰ্মেল ডেলিভাৰী তেতিয়াহে সম্ভৱ হয় যেতিয়া সকলোবোৰ পৰিস্থিতি অনুকূল হয় বা সকলোবোৰ স্বাভাৱিক হয়। ইয়াত প্ৰথমটো হৈছে ডেলিভাৰীৰ কাৰণে বিষ যাতে নিজে উঠে, দ্বিতীয়তে সন্তানটিৰ মূৰৰ অংশ যাতে তলৰ ফালে থাকে, তৃতীয়তে গৰ্ভাশয়ৰ মুখখন যাতে নিজে নিজে খোল খায়। নৰ্মেল ডেলিভাৰী সম্ভৱ কৰাৰ ক্ষেত্ৰত এই তিনিটা পৰিস্থিতি অনুকূল হোৱাটো অত্যন্ত জৰুৰী। প্ৰথম নৰ্মেল ডেলিভাৰীৰ সময়ত যদি নিজে নিজে বিষ নাহে, তেন্তে ডক্টৰে বিষ আহিবৰ কাৰণে বা গৰ্ভাশয়ৰ মুখখন খুলিবৰ কাৰণে গুপ্তাংগত টেবলেট বা মলম লগাব পাৰে, অন্যথা বিষ আহিবৰ কাৰণে ইনজেকশ্যনো লগাব পাৰে। কিন্তু যদি আপোনাৰ আগতেই সিজাৰিয়ান হৈ গৈছে বা গৰ্ভাশয়ত কাটি থোৱা আছে, তেন্তে ডক্টৰে আপোনাৰ বিষ আহিবৰ কাৰণে কোনো ধৰণৰ টেবলেট বা ইনজেকশ্যনৰ প্ৰয়োগ কৰিব নোৱাৰে, কাৰণ এনে কৰিলে আগতে সিজাৰিয়ানৰ ফলত লগা চিলাই ফাটি যোৱাৰ চান্স থাকে। এইটোৱে হয়তো এটা ডাঙৰ কাৰণ যাৰ কাৰণে ডক্টৰে ৰিস্ক নলয় আৰু বিষৰ বাবে বেছি সময় অপেক্ষা নকৰে। পৰৱৰ্তী আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে বেবী ব্ৰিজ পজিশ্যনত থকা। যদি আপোনাৰ বেবীৰ পজিশ্যন তলৰ ফালে নাথাকে, যিদৰে নৰ্মেল ডেলিভাৰী হ'বৰ কাৰণে বেবীৰ পজিশ্যন থাকিব লাগে, নৰ্মেল ডেলিভাৰী হ'বৰ কাৰণে বেবীৰ মূৰৰ অংশ তলৰ ফালে থকাটো অত্যন্ত জৰুৰী হয়। যিকোনো কাৰণত যদি আপোনাৰ সন্তানৰ মূৰৰ অংশ তলৰ ফালে নাথাকি সোঁ বাওঁ ওপৰ বা যিকোনো ধৰণেৰে ব্ৰিজ পজিশ্যনত থাকে, তেন্তে নৰ্মেল ডেলিভাৰী কৰিবৰ কাৰণে ডক্টৰৰ বাবে অসম্ভৱ হয়। কিন্তু বৰ্তমান সময়ত এনেকুৱা কিছুমান টেকনিক্স আছে যাৰ জৰিয়তে ব্ৰিজ পজিশ্যনত থকা বেবীক নৰ্মেল পজিশ্যনলৈ আনিব পাৰি। এয়া কোনো ধৰণৰ কঠিন কাম নহয়। সঠিক ধৰণৰ এক্সাৰচাইজৰ জৰিয়তে এই সমস্যাটো ঠিক কৰিব পাৰি। বন্ধু-বান্ধৱীসকল, 100ৰ ভিতৰত 80%ই চান্স থাকে চি সেকশ্যন ডেলিভাৰীৰ পাছত নৰ্মেল ডেলিভাৰী হোৱাৰ। ই একেবাৰে সত্য কথা যাৰ ওপৰত আপুনি বিশ্বাস কৰিব পাৰে। মাত্ৰ ইয়াত পৰিস্থিতিসমূহ অনুকূল হোৱাটো জৰুৰী, তেতিয়াহে ডক্টৰ এই ক্ষেত্ৰত আগবাঢ়িব পাৰে। এতিয়া আমি আলোচনা কৰিম ডক্টৰ আৰু হস্পিটেল বাছনি কৰাৰ বিষয়ত। এই কথা ভালদৰে জানি লওক যে আপুনি নিজৰ ফালৰ পৰা যিমানেই প্ৰয়াস নকৰক কিয়, আপুনি বাছনি কৰা ডক্টৰজন যদি সঠিক নহয় আৰু আপুনি ডেলিভাৰীৰ কাৰণে এনেকুৱা এখন হস্পিটেল নিৰ্বাচন কৰিছে য'ত সকলো ধৰণৰ সুবিধা নাই, আৰু শেষত আপোনাক যিকোনো সমস্যাৰ কাৰণে যদি অন্য এখন হস্পিটেললৈ ৰেফাৰ কৰি দিয়ে, তেতিয়া আপুনি বহুত ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। সেইকাৰণে আপুনি এনেকুৱা এজন ডক্টৰ বাছনি কৰিব যিজনে আপোনাৰ সকলো পূৰ্বৰ কথা জানি পৰৱৰ্তী সময়ৰ বাবে ৰিস্ক ল'ব পাৰিব, আৰু এনেকুৱা এখন হস্পিটেল বাছনি কৰিব য'ত আপুনি সকলো ধৰণৰ সুবিধা পাব, য'ত যিকোনো সমস্যাৰ সমাধান আপুনি তাতেই পাব পাৰে। এইখিনি আছিল আমাৰ কি সমস্যা হ'ব পাৰে আৰু কিয় হ'ব পাৰে। এতিয়া আমি আলোচনা কৰিম প্ৰথমটো ডেলিভাৰী যদি আমাৰ সিজাৰিয়ান হয়, তেন্তে দ্বিতীয়টো ডেলিভাৰী নৰ্মেল কৰিবৰ কাৰণে আমি নিজে নিজক কেনেকৈ সাজু কৰিব পাৰিম।
এইটো বহুত পৰ্যায়লৈকে আমাৰ হাততে থাকে। ইয়াৰ কাৰণে আমি 4টা কথাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। প্ৰথম কথাটো হৈছে আমি প্ৰথম C-সেকশ্যন ডেলিভাৰীৰ পাছত অতি কমেও 2 বছৰৰ ব্যৱধান ৰাখিব লাগে দ্বিতীয় সন্তানৰ কাৰণে। দ্বিতীয়তে যিকোনো এক্সাৰচাইজৰ জৰিয়তে আমাৰ শৰীৰৰ ফ্লেক্সিবিলিটি ৰাখিব লাগে। যেনেকৈ কিছুমান মহিলাৰ C-সেকশ্যন ডেলিভাৰী হোৱাৰ পাছত পেটৰ চৰ্বি ওলমি যায়, এনেকুৱা ধৰণৰ হ'ব নালাগে। তৃতীয়তে হৈছে ওজনৰ সামান্যতা। আপোনাৰ শৰীৰৰ উচ্চতা অনুসৰি আপোনাৰ ওজন সামান্য স্তৰত থাকিব লাগে, অৰ্থাৎ অভাৰৱেট হ'ব নালাগে বা আমাৰ শৰীৰত অতিৰিক্ত চৰ্বি জমা হ'ব নালাগে। একেবাৰে শেষৰ কথাটো, যদি আপোনাৰ ডায়েবেটিছ, থাইৰয়ড বা অন্য যিকোনো অসুবিধা আছে শৰীৰৰ, তেন্তে সেই শাৰীৰিক অসুবিধাসমূহক আপুনি মেনেজ কৰি ৰাখিব লাগিব। যদি আপুনি এই আটাইবোৰ কথা অনুসৰণ কৰে, তেন্তে আপোনাৰ দ্বিতীয়টো ডেলিভাৰী নৰ্মেল হোৱাৰ চান্স বহুত পৰ্যায়লৈকে বাঢ়ি যাব। আজিৰ ভিডিঅ'টোত ইমানেই। যদি আপোনালোকক যিকোনো বিশেষ বিষয়ৰ ভিডিঅ' লাগে, তেন্তে আপুনি সেই বিষয়টো মোক কমেণ্ট কৰি জনাব। মই চেষ্টা কৰিম আপোনালোকক সেই বিষয়ে ভিডিঅ' আগবঢ়াবলৈ। জড়িত হৈ থাকিব অসমীয়া সখীৰ লগত। আকৌ অতি সোনকালে লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে।